Hello, beautiful learners and gentlemen. Assalamu alaikum. This is Guruji and welcome back to my Guruji's English Cure. আজিৰ এইখন ভিডিঅ'ত আলোচনা কৰিম ডিটাৰমিনাৰ্ছৰ সাম, এনি, মাছ, মেনি। ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ফেচবুকত চাই থকাসকলে ফ'ল' নকৰাজনে ফ'ল' কৰি লৈ ল'বা, যাতে কোনো এটা ভিডিঅ' আপলোড কৰাৰ লগে লগে সকলোৰে আগত পাই যোৱা। অ'কে, গতিকে বলক ভিডিঅ'টা আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। আজি ভিডিঅ'ত আলোচনা কৰি আছোঁ ডিটাৰমিনাৰ্ছৰ সাম, এনি, মাছ এণ্ড মেনি। প্ৰথমে শিকি লোৱা সাম এইটোনো কি আৰু ক'ত ব্যৱহাৰ কৰিব পাৰোঁ। অ'কে, মন কৰিবা সাম শব্দৰ অৰ্থ হৈছে কিছুমান। এইটো সাধাৰণতে এফাৰ্মেটিভ সেন্টেন্স অৰ্থাৎ সকাৰাত্মক বাক্যত ব্যৱহাৰ কৰা হয়। আনহাতে কাউণ্টেবল এণ্ড আনকাউণ্টেবল দুই ধৰণৰ নাউনৰ আগত ব্যৱহাৰ কৰা হয়। অ'কে, বলক উদাহৰণৰ সৈতে শিকি লওঁ। হি গেভ মি সাম অৰেঞ্জেছ। তেওঁ মোক কিছুমান কমলা দিছিল। এই সেন্টেন্সটো হৈছে এফাৰ্মেটিভ সেন্টেন্স। লগতে অৰেঞ্জেছ এই ৱৰ্ডটো কাউণ্টেবল প্লুৰেল নাম্বাৰ, সেইকাৰণে এই বাক্যটোত আমি সাম ব্যৱহাৰ কৰিছোঁ। অ'কে, আৰু এটা এক্সাম্পল চাই লওঁ। পুট সাম চুগাৰ ইন মাই কাপ অফ টি। অৰ্থাৎ মোৰ চাহৰ কাপটোত অলপ চেনি দিব। এই সেন্টেন্সটো এফাৰ্মেটিভ সেন্টেন্স। লগতে চুগাৰ এই ৱৰ্ডটো আনকাউণ্টেবল নাউন, আমি ইয়াত সাম ব্যৱহাৰ কৰিব পাৰোঁ। অ'কে, আৰু এটা উদাহৰণ চাই লওঁ। দেৰ ইজ সাম মিল্ক ইন দ্য গ্লাছ। অৰ্থাৎ এই গিলাছটোত অলপ গাখীৰ আছে। এই সেন্টেন্সটো এফাৰ্মেটিভ সেন্টেন্স, সেইকাৰণে ইয়াতে সাম ব্যৱহাৰ কৰা হৈছে। অ'কে, বলক এতিয়া আমি আলোচনা কৰোঁ এনি এইটোনো কি আৰু ক'ত ব্যৱহাৰ কৰিব পাৰোঁ। অ'কে, মনত ৰাখিবা এনি শব্দৰ অৰ্থ হৈছে যিকোনো। অৰ্থাৎ সাধাৰণতে কোনো নেগেটিভ সেন্টেন্স আৰু ইণ্টাৰগেটিভ সেন্টেন্স ইয়াত কি কৰা হয়, এনি ব্যৱহাৰ কৰা হয়। সেন্টেন্সটো নেগেটিভ আৰু ইণ্টাৰগেটিভ হ'লেও এনি ব্যৱহাৰ কৰা হয়। অ'কে, আনহাতে মনত ৰাখিবা কাউণ্টেবল আৰু আনকাউণ্টেবল এই দুই ধৰণৰ নাউনত আমি কি কৰিব পাৰোঁ, এনি ব্যৱহাৰ কৰিব পাৰোঁ, কোনো অসুবিধা নাই। অ'কে, বলক আমি উদাহৰণৰ সৈতে ভালকৈ জানি লওঁ। আই ডোণ্ট হেভ এনি বুক টু ৰিড। অৰ্থাৎ মোৰ পঢ়িবলৈ কোনো কিতাপ নাই। দেখিয়েই আছা এই সেন্টেন্সটোত নেগেটিভ সেন্টেন্স আছে, কিয়নো সেন্টেন্সটোত নট সোমাই আছে, হয়নে? বলক আৰু উদাহৰণৰ সৈতে চিনাকি হওঁ। শ্বি হেজেণ্ট এনি মানি ইন হাৰ পকেট। অৰ্থ হৈছে তাইৰ পকেটত কোনো টকা নাই। এই সেন্টেন্সটো নেগেটিভ সেন্টেন্স, কিয়নো সেন্টেন্সটোত নট দিয়া আছে। অ'কে, সেইকাৰণে এনেকুৱা সেন্টেন্সত অৰ্থাৎ নেগেটিভ সেন্টেন্সত আমি এনি ব্যৱহাৰ কৰিব লাগে। বলক আমি আন এটি উদাহৰণ চাই লওঁ। হেভ ইউ এনি মানি ইন ইউৰ পকেট। এইটোৱে বুজাইছে তোমাৰ পকেটত কোনো টকা আছেনে? আৰু এই সেন্টেন্সটো হৈছে ইণ্টাৰগেটিভ সেন্টেন্স, সেইকাৰণে ইয়াত অৰ্থাৎ এই ধৰণৰ সেন্টেন্সত আমি কি কৰোঁ, এনি ব্যৱহাৰ কৰোঁ। অ'কে, বলক এতিয়া আমি জানি লওঁ, শিকি লওঁ মাছ আৰু মেনি কোনটো ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ। অ'কে, মনত ৰাখিবা মাছ আৰু মেনি এই দুয়োটাৰ অৰ্থ হ'ল বহুত। মাছ হ'ল পৰিমাণবাচক আৰু মেনি হ'ল সংখ্যাবাচক। মাছ এই ডিটাৰমিনাৰ্ছটো ব্যৱহাৰ কৰা হয় আনকাউণ্টেবল নাউনৰ আগত। অ'কে, আনহাতে এইটো এফাৰ্মেটিভ সেন্টেন্স, ইণ্টাৰগেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্সত ব্যৱহাৰ কৰা হয়। কিন্তু মনত ৰাখিব লাগিব সেন্টেন্সটোত থকা নাউনটো আনকাউণ্টেবল হ'ব লাগিব। অ'কে, বলক উদাহৰণৰ সৈতে জানি লওঁ। দেয়াৰ ইজ মাছ মিল্ক ইন দ্য টি। অৰ্থাৎ চাহটোত বহুতো গাখীৰ আছে। এই সেন্টেন্সটোত মিল্ক হৈছে আনকাউণ্টেবল নাউন। অৰ্থাৎ মিল্ক মানে গাখীৰ, গাখীৰটো আমি গণিব নোৱাৰোঁ, হয় না? গণিব নোৱাৰা এনেকুৱা নাউনৰ আগত আমি কি বহাব পাৰোঁ, মাছ বহাব পাৰোঁ।
আন এটা উদাহৰণ চাই লওঁ there is much sugar in the pot অৰ্থাৎ পাত্ৰটোত বহুতো চেনি আছে এই চেণ্টেন্সটোত sugar এটি নাউন বাট আনকাউণ্টেবল নাউন চুগাৰটো আমি গণিব নোৱাৰোঁ চ' সেইকাৰণে ইয়াৰ আগত আমি মাছ ভৰাব লাগে অ'কে বলক এতিয়া আমি আলোচনা কৰোঁ মেনি এইটোৰ অৰ্থ হৈছে বহুতো অৰ্থাৎ এইটো এটা সংখ্যাবাচক মনত ৰাখিবা মেনি এই ডিটাৰমিনাৰ্ছটো কাউণ্টেবল নাউন বাট প্লুৰেল হ'ব লাগিব তেতিয়াহে তাৰ আগত মেনি ব্যৱহাৰ কৰা হয় আনহাতে মেনি এই ডিটাৰমিনাৰ্ছটো এফাৰ্মেটিভ নেগেটিভ এণ্ড ইণ্টাৰগেটিভ চেণ্টেন্সত আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ বলক এতিয়া উদাহৰণৰ সৈতে চিনাকি হওঁ I have many friends here অৰ্থাৎ ইয়াত মোৰ অনেক বন্ধু আছে এই বাক্যটোত ফ্ৰেণ্ডছ এটি এটা নাউন লগতে কাউণ্টেবল প্লুৰেল নাউন সেইকাৰণে আমি ইয়াৰ আগত কি কৰিছোঁ মেনি বহাইছোঁ আৰু মেনি ব্যৱহাৰ কৰিব পাৰোঁ আন এটা উদাহৰণ চাই লওঁ There are many students in our school অৰ্থাৎ আমাৰ স্কুলত অনেক ছাত্ৰ ছাত্ৰী আছে এই চেণ্টেন্সটোত ষ্টুডেণ্টছ এটি নাউন আৰু যদিও অনেক ষ্টুডেণ্টছ তথাপি আমি গণিব পাৰোঁ হয় না চ' গণিব পাৰিলেও অনেক ষ্টুডেণ্টছ বা অনেক বুজালেও যদি আমি গণিব পাৰোঁ তেনেকুৱা নাউনৰ আগত আমি মেনি ব্যৱহাৰ কৰিব পাৰোঁ অ'কে চ' বিউটিফুল লাৰ্নাৰ্ছ এণ্ড জেণ্টলমেন অনেক সময় ধৈৰ্য ধৰি ভিডিঅ'খন চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল বাই